কি কৰোঁ আপোনালোকক দেখুৱাম। এনেই বৰ লাগিছে, বৰ লক্ষ্য ভাবিলোঁ। নমস্কাৰ বন্ধুসকল, আজি ভাবিলোঁ ব্লগ কৰিম, কাৰণ আজি হ'ল 13 তাৰিখ, আই থিংক 13 তাৰিখে ন। আজিৰ পৰা মানে আমাৰ অসম চৰকাৰ আমাৰ এই গোটেই চবতে লকডাউনে আৰম্ভ কৰিছে। আৰু লকডাউন মানে কি আৰু 1টা বজাৰ পৰা চব বন্ধ কৰি দিছে। গতিকে মই ভাবিলোঁ ঘৰত অকলে থাকোঁ, কি কৰিম নকৰিম, ভাবিলোঁ আজিৰ পৰা ব্লগ বনাম। মই ডেইলি মানে কি কৰোঁ আপোনালোকক দেখুৱাম। এনেই বৰ লাগিছে, বৰ লগাতকৈ ভাবিলোঁ মই ভিডিঅ' এটা বনাই থাকিলে অন্তত কিবা এটা বিজি হৈ থাকিম। গতিকে আহক আজি মই দিনটো কি কৰোঁ দেখুৱাম আৰু আপোনালোকে চাব। এইটোৱে মোৰ ৰুম আচলতে। ব'লক এতিয়া মোৰ ৰুমলৈ যাওঁ। ৰুমটো বহুত লেতেৰা হৈ আছে, একচুৱেলি অকলে আছোঁ, গোটেইখন খেচেং মেচেং হৈ আছে। চাওঁ আজি কি কৰিম। আজি ধেৰ চাফা তাফা কৰিবলৈ আছে, এইবোৰ নাচাব, পিছত নাচাব, পিছলৈ নাচাব, এইবোৰে ধেৰ চাফা কৰিব লগা আছে। গতিকে আজি চাফা কৰিম আৰু কি কৰিম আজি দিনটোৰ ভিতৰত চাওঁ। প্ৰথমতে বিচনাখন বহুতখিনি মানে ফুলৰ গছ আছে, ফুলৰ গছক আজি পানী দিম। ফুলৰ চৰ্তা দেখুৱাম বাৰু, কি ফুল আছে, ধেৰ বেছি ফুল আছে, এইবোৰ পানী দিবলৈ আছে। গতিকে পানী চানী দি ল'ম, তাৰপিছত কি কৰিম নেক্সট দেখুৱাই থাকিম আৰু কি কৰোঁ কি নকৰোঁ। ফুলবোৰ দেখিবলৈ ধুনীয়া হয়, কিন্তু মেইনটেইন কৰি ৰখাটো বৰ কষ্টকৰ। বিশেষকৈ পানী চানী দি পিনি সাৰ চাৰ দি খুচৰি মুচৰি গোটেইখন চাফা তাফা কৰি থোৱাটো একদম কামোৰ কাম। তথাপি কৰিবতো লাগিবই, গতিকে কৰিলোঁ। এতিয়া গৈ পিনি চাহ খোৱা নাই, চাহ খাই লওঁ, তাৰপিছত বাকীখিনি কি কৰোঁ চাই থাকোঁ ন। ইয়াৰ পিছতে খাই বৈ ল'লোঁ আৰু দেই। এয়া মাংস আছিলে, মাংসৰ লগত এয়া চাও বনাইছোঁ। অদ্ভুত ধৰণৰ লাগিছে যদিও মই এনেকৈ কম্বিনেশ্যনতে খালোঁ। এতিয়া খাই বৈ ল'লোঁ, গতিকে পেট একদম ভৰ্তি হৈ গ'ল। আজি দেখিছেনে ইমান ব্যস্ত আমাৰ লখিমপুৰ চহৰখন, গোটেই আজি বন্ধ। এইখন এখন বাইক দেখিছোঁ, বাকী ধুনীয়াকৈ বন্ধ হৈ আছে আজি। কৰিব উপায় নাই ন। আমি এতিয়া পুৰণা পৰিস্থিতি বোলে আমি নিয়মবোৰ মানি চলিব লাগে, আমি সকলোৱে মানিব লাগে। ইমান অৱশ্যে আজি অদ্ভুত লাগিছে, মানে এই টাউনখন বহুত ব্যস্ত হৈ থাকে আমাৰ লখিমপুৰ টাউনখন, কিন্তু আজি পূৰা বন্ধ। গতিকে আচৰিত লাগিছে, উপায় নাই, এতিয়া মানিবতো লাগিবই। SOP মানিছে মানুহে, ভাল পাইছোঁ সেইকাৰণে। আপোনালোকেও মানিব বুলি আশা কৰিলোঁ। ক'ভিডৰ পৰা কৰোণাৰ পৰা বাচি থাকক, সকলো যিমানখিনি নীতি নিয়ম আছে মানি থাকক, ঘৰতে থাকক, সুস্থ থাকক। দেখুওৱা নাই নহয়, এইটো আমাৰ কুকুৰটো পগলা হৈ গৈছে। গেছে উঠিছে, ঐ নাখাবি ৰ। গতিকে এইটোক অলপ খুৱাই মেলি লওঁ, নহ'লে ৰক্ষা নাই। তাৰপিছত লগ পাই আছোঁ। ইয়াক এটা ট্ৰেইনিং দিম। এতিয়া বস্তু এটা দিম ইয়াক, জয়ী ইয়াৰ নামটো। ই মোৰ কথা শুনে নহয় চাম। হয় জয়ী, চিট চিট। তাকে এইটো দিওঁচোন খাব, খাই আৰু মই কুকুৰটোৱে মোৰ কথা শুনে নুশুনে চাওঁ। ইয়াক মই খোৱা বস্তু এটা দিম, ইয়াক মই কথা শুনাম দিয়া। চিট জয়ী, চিট চিট চিট।
ইয়াৰ মানে এইটো খোৱা বস্তুটো মই দিম কিন্তু ইয়াক মই খাবলৈ নকওঁ চিট জয় চিট ন' এইটো ইয়াত থ'লে ইয়াক ন' বুলি কৈছোঁ ই ৰৈ আছে দেখিছেনে হেভ কুকুৰ আছে এনেকৈ খোৱা বস্তু দি ইহঁতক লালসা দিব লাগিব প্ৰথমতে লালসা দি এনেকৈ অলপ দুই এটা কথা শিকাব পাৰে খালি ইহঁতক টিপছটো লাগিবই খালি দেই এনেকুৱা খোৱা বস্তু এটা লাগিব যদি এনেকুৱা খোৱা বস্তু নহ'লে কিন্তু এনেকৈ কথা নহয় কুকুৰবোৰক যিমান স্মাৰ্ট বুলি আপোনালোকে ভাবে ন তাতকৈ বহুত বেছি স্মাৰ্ট এইফালে আজৰি এইবিলাক দেখিছেনে ইয়াত এতিয়া মোক খোৱা বস্তু বিচাৰি কাণত কামুৰে দেখিছেনে কেনেকৈ কাণত কামুৰে বাৰু আজি দিনটো মানে মই এনেকৈ গ'ল বৰ বেছি ভাল নহয় ভিডিঅ' চিডিঅ' নবনালোঁ কাৰণ এলাহ লাগিব প্ৰথম ভিডিঅ' বনাইছোঁ এতিয়া কেনেকুৱা ভিডিঅ'বোৰ হ'ল মই নাজানো এইটোৱে লাগি আছে মূৰত কাজিয়া লাগিব দেখিছা কাজিয়া লাগিছে দেখিছা এনেকৈ লাগি থাকে মূৰত দিনত কাজিয়া লাগে নাকামিবি দেখিছে কেনেকৈ পেলাইছে বাৰু হ'ব দিয়ক ইয়াৰ লগত মই অলপ যুদ্ধ লাগি লওঁ বাকী আজি ভিডিঅ'টো কেনেকৈ পালে জনাব গতিকে বহুত ছুটি হ'ল চাগে ইয়াক মই এতিয়া খুৱাব লাগিব কিবা এটা গতিকে ইয়াক মই অলপ কণ্ট্ৰল কৰি লওঁ পিছত লগ পাম গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক চাইক কৰি যাব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আৰু পিছত ভাল ভিডিঅ' বনাম বুলি ভাবিছোঁ গতিকে আজিলৈ ইমানেই ৰাখিছোঁ